মোৰ নামত বা আপোনাৰ নামত কিবা লোন চলি আছে নেকি বা কিবা লোন লৈ থৈ দিয়া আছে নেকি এই কথাটো আপুনি নিজৰ মোবাইলৰ পৰা আপুনি জানিব পাৰিব যে আপোনাৰ নামত কিবা লোন লৈ থোৱা আছে নেকি বা আপোনাৰ অজানিতে বা মোৰ অজানিতে মোৰ নামত কোনোবাই যদি লোন উলিয়াই থৈ দিয়ে সেই কথাটো আমি জানিব পাৰিম কাৰণ আমি হৈছো দুখীয়া মানুহ আমি এনেকুৱাও দুখীয়া নহয় যে কিবা এটা বস্তুৰ প্ৰয়োজন হ'লে আমি ঘপকে কাৰোবাৰ হাতত কাৰোবাৰ পৰা খুজি দিব পাৰোঁ গতিকে আমি কিবা বস্তু কিনিতে মোবাইল এটা হওক বা বাইক এটা হওক কিনিব গ'লে আমি ধাৰ কৰিব লাগে বা কোম্পানীৰ পৰা লোন ল'ব লাগে বেংকৰ পৰা লোন ল'ব লাগে গতিকে আমাৰ নামত আমাৰ অজানিতেও কোনোবাই লোন লৈ থৈ দিব পাৰে মোৰ বন্ধু বান্ধৱ বা কোনোবাই আমাৰ নামত লোন লৈ থৈ দিব পাৰে গতিকে এই কথাটো আমি নিজে কেনেকৈ চেক কৰিব পাৰোঁ যে আমাৰ নামত কিবা লোন চলি আছে নেকি এই কথাটো আমি আমাৰ মোবাইলৰ পৰা কেনেকৈ চেক কৰিম চাওঁ আহক প্ৰথমতে আপুনি নিজৰ এন্ড্ৰইড মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছোঁ আৰু ওপেন কৰি ইয়াত টাইপ কৰক বেংক বাজাৰ BANK বেংক BAZAR বেংক বাজাৰ লিখি সাৰ্চ কৰক অলপ সময় ল'ব এটা কথা মন কৰিব আজিকালি মোবাইল ফাইনেন্সৰ নামত নিজৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে অতি সহজতে আমি লোন কৰিব পাৰোঁ বেংক বাজাৰ সাৰ্চ কৰাৰ পিছত কেইটামান এনেকুৱা পেজ আহিব তাৰ পিছত আপুনি ক্লিক কৰিব সিভিল স্ক'ৰ CIVIL সিভিল স্ক'ৰ ক্লিক কৰক ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস এটা আহিব তাৰ পিছত আহিব আপোনাৰ নাম ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম মাই ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম ওপৰত ফাৰ্ষ্ট নেম আৰু তলত লাষ্ট নেম লিখি গেট ইউৰ ফ্ৰী ক্ৰেডিট ৰিপৰ্ট ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত অলপ সময় ল'ব সময় লোৱাৰ পিছত ইয়াত আহিল ওপৰত মোবাইল নম্বৰ আৰু তলত ইমেইল ID ওপৰত আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগত থকা লিংক থকা মোবাইল নম্বৰটো লিখিব আৰু তলত ইমেইল IDটো লিখিব কাৰণ যিকোনো বেংকত লোন লওঁতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড জৰুৰী হয় আৰু ইয়াত বয়সৰ ওপৰত স্ক'ৰটো দাগটো টানি দিয়ক আপোনাৰ যিটো বয়স হয় সেই বয়সলৈকে টানি দিয়াৰ লগে লগে ইয়াৰবোৰ ইয়াত চনবোৰ আহি থাকিব তাৰিখবোৰ আহি থাকিব তাৰপিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আহাৰ পিছত ইয়াত কেইটামান অপচন আছে তাৰ পৰা আপুনি ক্লিক কৰিব লাগিব ইয়াত বহুত কেইটা অপচন আছে ইয়াৰ পৰা আপুনি ৰাইট সাইডৰ মাজত থকা অপচনটো ইণ্ডিপেণ্ডেণ্ট ৱৰ্কাৰ এই অপচনটোত ক্লিক কৰিব লাগিব যদি আপুনি ডিটেইলছবোৰ চাব বিচাৰিছে এটো আহিল ইণ্ডিপেণ্ডেণ্ট ৱৰ্কাৰ মই জুম কৰি দেখুৱাইছো ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰৰ লগত বা আধাৰ নম্বৰ যেটো এক্টিভ হৈ আছে সেইটোৰ এগেইনষ্টত যদি লোন আছে এনেকৈ এটো সক এইটো নাম্বাৰৰ বিপৰীতে এটা লোন লৈ থোৱা আছিল এটো ক্লিয়াৰ হৈ গ'ল এক্টিভ জিৰো এক্টিভ তাৰ মানে আপোনাৰ লোন ক্লিয়াৰ হৈ গ'ল এটা লোন লৈ থৈ দিয়া আছিল ইয়াত মই এটা বস্তু দেখুৱাম আপোনাক যে ইয়াত বাইকৰ এটা লোন লৈ থোৱা আছিল ৪১,০০০ টকাৰ লোন এটা আছিল ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল এনেকৈ যদি আপুনি সেই নাম্বাৰটো বা সেই আধাৰ কাৰ্ড পান কাৰ্ডৰ এগেইনষ্টত যদি আৰু লোন লোৱা আছিল বা ক্লিয়াৰ হৈ গ'ল সেই সকলোবোৰ ডিটেইলছ ইয়াত আহি যাব এনেকৈ কেইটা কিস্তি দিয়া হৈছে কোন মাহৰ পৰা কোন মাহলৈকে দিয়া হৈছে সকলোবোৰ ডিটেইলছ ইয়াত আহি যাব আৰু আপোনাৰ বেংকৰ সিভিল কেনেকুৱা সেই বস্তুটো ইয়াত চাব পাৰিব পৰৱৰ্তী সময়ত আপুনি লোন ল'ব পাৰিব নে নাই সেই বস্তুটো আপুনি ইয়াত চাই কৈ দিব পাৰিব সিভিল ইয়াত এইটো নম্বৰত সিভিলটো গ্ৰীনত আছে মানে ভেৰি গুড আছে যদিও লোন লোৱা হৈছিল গতিকে লোন লোৱাৰ পিছতো এই নম্বৰত বা এই একাউণ্টত আপোনাৰ সিভিল ভাল হৈ আছে